ইয়াত দেখিছেনে বাহঁতৰ ঘৰলৈ গোলাঘাটলৈ যাওঁতে ৰাস্তাত আকৌ এয়া দেখিলে গাড়ীখন কলিজা আকৌ ফটো মাৰি ল'ব লাগে। এয়া ফটো মাৰি বাহঁতৰ ঘৰ পাই গ'লোগৈ। বাহঁতৰ ঘৰ পোৱাৰ লগালগ দুইটা পূৰা খেলাত মানে ব্যস্ত হৈ গ'ল আৰু ইমানেই ভাল পায়, বহুত দিনৰ মূৰত লগ পাই যে দুইটা ভাগৰি আইচক্ৰীমো খাই ল'লে। বায়ে আকৌ আমাৰ কাৰণে চাওকচোন টেঙা আম পিছিলে, মানে গৰম পৰিছে আৰু পিঠাও বনালে, পূৰা খাই ল'লোঁ। তাৰপিছতে এয়া ভায়েক আৰু বায়েক মিলি পূৰা খানা বনোৱাত ব্যস্ত হৈ আছে। জয়ন্ত আৰু বা পূৰা খানা বনাই আছে আৰু এয়া লৰালৰিকৈ বায়ে দি আজৰি হৈ ল'লে, আমিও খাই আজৰি হৈ ল'লোঁ। বহুত বনাইছে বায়ে এয়া কিবাকিবি, আমি খাই ৰেডি হৈ ল'লোঁ, মানে অকণমান ওলাই যাম বুলি ভাবিছোঁ। এয়া অকণমানিকেইটাও খাই ল'লে, ইমন অকণমানি আৰু আমাৰ ল'ৰা। জুমন আকৌ ভিতৰত আছিলে, বোলে দেৰিকৈ খাব। এয়া চাওকচোন অকণমানি আঁকিছে। এয়া আকৌ দেখিছেনে জুমনে আঁকিছে, জুমনক আপোনালোকক দেখুওৱা নহ'লে, বহুত ধুনীয়া পেইণ্টিং কৰে তাই। এয়া চাওকচোন, দেখি সঁচাকৈ ভাল লাগিলে। তাৰপিছতে আমি খাই বৈ আজৰি হৈ অকণমান ওলাইও আহিলোঁ। তেলে আজিলে বাই বাই।